ওয়েলকাম টু মাই মিনি ব্লগ। আজি আমি আহিছোঁ আজাৰাত থকা সৰুবাৰ ঘৰলৈ। ভাগিনটো দিল্লীত থাকে, সি যেহেতু আহিছে তাক লগ ধৰোঁ বুলি আমি আহিছোঁ। আটাইবোৰ আহিয়ে অকণমান ৰেষ্ট ল'লোঁ, ইমান গৰম বাহিৰত। আৰু ইহঁতে দেখিছেনে মোবাইল লৈয়ে ব্যস্ত। তাৰ মাজে মাজে উনো কাৰ্ড খেলিছে, চিকেন খাইছে, লগতে ক্ৰিকেট। এইটোতো মাষ্ট, এইটো খেলিবই। আৰু লাঞ্চৰ টাইম হৈ গ'ল। বায়ে দেখিছে ইমান কেইবিধ আইটেম বনাইছে, মোৰ যে ভাগ্যই মিলিছে আৰু ডেইলি বেলেগৰ হাতে খাব পাইছোঁ। কি যে জুতি লগা হৈছিলে, দুখনকৈ চাটনি, মাছ সৰিয়হেৰে, মাছৰ টেঙা, চালাড, লগতে ৰহৰ দাইল, বুটৰ দাইল, চিকেন, খুব জুতি লগাই খালোঁ। শেষত আমি ডেকাথলন আহিলোঁ অলপমান, তাতে ইহঁতে এনজয় কৰিলে খুব। এয়া খেলিলে, চাইক্লিং কৰিলে। আজিৰ দিনটো এনেদৰে বাৰ ঘৰত খুব ফূৰ্তিৰে আমি পাৰ কৰিলোঁ। আপোনালোকৰতো ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আকৌ। শেষত আমি টমটমত উঠি ঘৰলৈ আহিলোঁ। আজিলৈ